ঐ হিমাশ্ৰী ঐ কি কৰি আছা এইফালে আছোন এইফালে বৰ ডাঙৰ কথা এটা হ'লো কি হ'লনো চিঞৰি বাখৰি আহিছা যে এই এজনী তই কি খবৰটো পোৱাই নাই নি কি হৈছে চব শেষ হৈ গ'ল চব শেষ হৈ গ'ল কি শেষ হৈ গ'লনো কোৱাচোন কোৱা মই একো বুজি পোৱা নাই তই কৈ ইমান কুকুৰত সোমাই আছো গম পোৱা নাই গোটেই চবতে হুলস্থুল হৈ গ'ল শুনিছ নাই এই 18 বছৰ তলৰ ছোৱালীবিলাক বোলে বিয়া পতাবিলাক জেলত দিছে আৰু ল'ৰা বোলে 22 বছৰ হ'ব লাগিব কি কম বাৰু ক'ত পলাং মই ভাবিয়ে পোৱা নাই দেই কি হ'ব এতিয়া খবৰটো শুনিছো মোৰ জীৱাটো হপং হপংহে কৈছে কিবা মই বাৰু কি কম বাৰু মই কেলালাকে যাংগে নেকি বাৰু কেলত কি পুলিচ নাই বুলি ভাবিছ নেকি ঐ কি কৈছ তহঁতি কিটা এইটো পলা এতিয়া পলা সোনকালে পুলিচ আহিছে ক'ত পলাং এতিয়া কি হ'ব বাৰু এতিয়া ঐ আমাৰ গাঁৱত যে নলটেঙা আছে ঠেংকটা পুতেক বিহগুটি এইকেইটাক চবকে ধৰি নিলে তহঁতি ইয়াৰ পৰা সোনকালে পলাহে কথা মোকো বাৰু ভয় দিব নি বাৰু কওকচোন কওক ল'ৰাবিলাকক বাৰু পুলিচে ধৰি নিছে কি ছোৱালীবিলাকক নৰেন্দ্ৰ মোদীয়ে লৈ যাব নেকি নেহি দেখো ইজনী নহ'লে ক'ত পলা নহ'লে ক'ৰবাত সোমাংগে হেৰা দেই লুকাবি ৰ এতিয়া হাগি ওলাইছ পুলিচ আহিব এতিয়া মোৰ লেট্ৰিনত সোমাবলৈ কি হ'ল মোৰ ওলাইছে সোমাবহে এতিয়া মই কৈছো যে পুলিচ কি হ'ল মই লেট্ৰিনত সোমাই থাকোঁ পুলিচ আহিলে কিন্তু মই ইয়াত সোমাইছো বুলি নকবি দেই এতিয়া আৰু কিন্তু চবৰে সকামতে বন্ধ তই ভাবি থাকি কিবা এটা বিচাৰ ক'ত লুকাব ধানখিনিকে উলিয়াই এই ড্ৰামটোতে ভৰাই থৈ সেইটোকে কৰাই ভাল হিমাক্ষী এইফালে মই বুদ্ধি এটা পাইছো মই এইফালে লুকাব এই এটা ধানখিনি উলিয়াম উলিয়াই পিনি তই ইয়াতে সোমাই থাকিবি দেই ধানখিনি এতিয়া ক'ত উলিয়াম ৰ'বা এই হ'ব থ এইবোৰ উলিয়াই থাকিব নালাগে সোমা পটাকত সোমা আহিবই নহ'লে সোমা মাথাটো তলকো আৰু এতিয়া ওলাব নহয় মিলাই গম নাপায় ইয়াত কি আছে ধান আছে পুলিচৰ ভয়ত কিমান বম চম হৈ যাব দেই তাহান দুইটাক গৈ পাহাৰতে সোমাই থাকোঁগৈ পাহাৰ ভোকত লক্ষামত লালে যাংগে মই লেট্ৰিনত সোমাই থাকিব নোৱাৰোঁ কি গোহ গোন্ধ মই সেই কওঁ পাহাৰলৈকে যাংগে তহঁত দুটা থাকি চাবি আৰু যেনে তেনে থাকিবি মই তাইকো লৈ যাংগে তাইকো ধৰি নিব পাৰে লক্ষামত লালে যাংগে এতিয়া পাইছ মছলা ভালে পাইছো ককায়ে কথা নুশুনা নহয় বিয়া পাত চালা ইমান ক'লো পক কামত নাই পঢ়া শুনাত নাই ছোৱালী বিয়া পাতে যা এতিয়া বাপেৰহঁতৰ পেটত খাইগে যা এইবিলাক ককাইক বুলি কথা এটা ক'লোঁ পাত্তা নিদিয়ে মই বিপদত পাই সি ভাল পাইছে চব এইজনীৰ কাৰণে হৈছে চাহিয়া ঘূৰণীয়া এইডালত ভৰাই দিছো এইজনী ইয়াত সোমাই আছে ওলা ইয়াত সোমাই থাকি লাভ নাই ব'ল পুলিচ পাবহি ওলা বৰ ভাগৰ লাগিছে চব তোৰ কাৰণে হৈছে বুজিছ ইমান কলম বোলো সৰুতে বিয়াখন নাপাতোঁ তোৰ পৰা এতিয়া বিয়াখন পাতিবলগীয়া হ'ল পলাই ফুৰ এতিয়া এইডাল দেখিছ কাটোককে দিম পাই তইহে সৰুতে আনিলি তইহে কৈছিলি মোক নাপালে মৰি থাকিম বুলি গাড়ী আগত পৰি দিম বুলি মই কৈছিলো নেকি বহি ল এই তাৰ চেণ্ডেল খুল ইয়াতে বহ খুল চেণ্ডেল খুল সেই তই বেলেগৰ লগত লাইন মাৰি ফুৰিছিলি তই সেই বেলেগ ল'ৰালৈ যাওঁগৈ বুলিহে মই তোক ল'ৰালৈকে লৈ আহিলোঁ এতিয়া সেইখন বিপদত পৰিছোঁ এতিয়া এই ৰচোন কিমাননো টেপ আনি থাক এই হাবিখনত এতিয়া কেনেকে থাকিবি কচোন কিখন গোন্ধাইছে মই হ'লে ইয়াত থাকিব নোৱাৰো দেই সেই এজনী গাহৰি গু গোন্ধাইছে ভালে কথা এই গাহৰি গুত নোসোমালে যে ৰঙা হৈ ভাত খাব লাগিব গম পাইছ নাই কৃষ্ণ প্ৰভু মা কচম দেই মই যে আৰু বিয়া নেপাতোঁ আৰু দেই এক মাহ দিম গম পাইছ এজনী আনিয়ে এয়া অৱস্থা হৈছে আকৌ বিয়া নাপাতোঁ বুলি ক'ব লাগিছে তোক যেনিবা মই আনিবলৈ দিমহে আৰু ব'ল বেলেগ এটা জেগালৈ ব'ল ইয়াত আহিলে পুলিচে পটকৈ পাবহি দিছে একদম বিয়া ধুনীয়া জেগালৈ ক'লৈনো যাবি সেই না আছানে ঘৰত শুনিছানে কি হ'ল কওকচোন ইমান ফূৰ্তিত আহিছে যে
তই নাজানো নহয় মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়াই মোৰ লগত এজনীয়ে চেলেঞ্জ মাৰি 14 বছৰ বয়সতে বিয়া সোমাই গ'ল নহয় এতিয়া তাই মাকৰ ঘৰত আৰু মতাটো জেলত এই মজা মই আজি শুনি ভোগ খোৱাটো কথাটো আপুনি মানে মালটো সৰুতে চেনি আছিলে আৰু এটা কথা হ'ল নহয় কি হ'ল কচোন ক অলপ আগতে মই পুতলাৰ ভিডিঅ' এটা চাই আছিলোঁ তাত কৈছে এই সৰুতে প্ৰেমত পৰি বাৰে বাৰে ঢকা খাই থকাতকৈ বিয়া পাতি জ্বলালে যে ভাল আইও এইটো সেই চালা বাল্য বিবাহ কৰোঁ আইও ঐ ইয়াতে বহো নেকি বিয়াত মজা জেগা পালোহি বুজিছ এইডোখৰত পুলিচটো বাদে আলফাইও বিচাৰি নাপাবহি যেন পাইছোং দেই আলফা পুলিচে বিচাৰি নাপায় সঁচা কথা কিন্তু ইয়াত বাৰু কেইদিন থাকিবি তই কচোন ৰাতি যদি বাঘ ভালুক ওলাই কি কৰিবি আমাক খাবলৈ কোনে দিব হেই ইয়াত বাঘ চাঘ নোলায় আৰু মোৰ লগত থাকিলেনো বাৰু ভয় কৰিব লাগেনে ঐ মানুহ চানুহ নাই এই চুমা এটাকে খাই দিওঁ দে সেই এইটো মই আকৌ পুলিচৰ ভয়ত মৰিছোঁ সি আকৌ চুমা খোৱাত লাগিছে অত দিনেনো কি মৰাটো কৰি আছিলোঁ পুলিচ নেকি মইনো আকৌ কেনেকৈ যাম এতিয়া যি নাই নাই চেন্টাৰ পৰা থাকিলে ঐ ৰ দাদা ইয়াত আছো ইমান দৌৰাই ধৰি ভাগৰ লগাই দিলে মোক ক'ব কেলে খেলিছ আমি পুলিচ বুলি ভাবিলো ইমান কৈছো ৰ নাই নুশুনিলি আৰু এতিয়া পঢ়াই লাভ নাই বুজিছ নাই কেলে নটিচ আহিলে হে নটিচ আহিছে সাজু হ'ব লাগিব আৰু বোৱাৰী তুমি মাৰ ঘৰলৈ যোৱাকৈ যোৱা কাৰণ এতিয়া যিমান পলালে নহ'ব তুমি তাত সাজু হ'ব লাগিব তাৰপিছত পুলিচে কি কয় সেইটো পুলিচক কাম বৈ ঘৰ আগলৈ গ'ল পুলিচ ভাগুৱা দেই ইমান কৈছো ৰ নাই নুশুনে আমি পুলিচ বুলি ভাবিলো ইমান দৌৰিছো অলপ তেনেহ'লে শিকিব পাতা নাই পলাই পেলাই থাকি লাভ নাই আৰু যিখন হ'ব ভগৱানে জানে আমিতো এতিয়া যাবগৈ লাগিব সেইখন আজি মোৰ উৎসৱ খোৱা নহ'ব আপুনি সেই দেউতাক মাতি আনকে যাওক দেউতাক মাত এষাৰ দি থৈ যাওঁ ৰ'বা মই মাতি আনোগৈ যোৱা সোনকালে মাতি যা যদিও আমি সৰুতে বিয়া পাতিছিলোঁ কেতিয়াও আমি কাজিয়া পেচাল কৰা নাছিলোঁ তোমাৰ প্ৰতি থকা মৰম কেতিয়াও কমি যাব দিয়া নাছিলোঁ ময়ো তোমাক সদায় মৰম কৰিছিলোঁ আৰু তোমাক বিয়া পতাৰ দিনাৰ পৰা তোমাৰ অকণমান মৰম নাপালে মই টোপনি যাব পৰা নাছিলোঁ জানা আৰু তুমি এতিয়া মোৰ অবিহনে জেলৰ ভিতৰত পকা চেঁচাখনত পৰি কেনেকৈ টোপনি যাব পাৰিবা মই এইবোৰ কি শুনিছো হয়নে তোক বোলে পুলিচে ধৰি নিবলৈ আহিছে হেৰৌ এই ইমান দিনৰ মূৰত এই ওচৰৰ আশ্ৰমখনতে ইমান ভকত আহিছে আজি আৰু তোক পুলিচে ধৰি নিব বাবা তই এবাৰ আশ্ৰমখনলৈ চাচোন কি সুন্দৰ পৰিৱেশ হৈ আছে আৰু দূৰ দূৰণি ভকত আহিছে আজি তই ভকতক এটা সেৱা কৰিবলৈও নাপাবি নেকি বোপায়ো তই এটা ভকতক সেৱা কৰিবলৈ নাপাবি ভাইটি যোৱা তুমি এবাৰ আশ্ৰমলৈ যোৱা আৰু আশ্ৰমত গৈ পিনে এটা সেৱা লৈ আহাগে যোৱা যাতে ভগৱানক এইবুলিয়ে প্ৰাৰ্থনা কৰা যাতে জেলৰ ভিতৰৰ পৰা তোমালোকক সোনকালে উলিয়াই দিয়ে সঁচাকৈ আজি আশ্ৰমখন ইমান ধুনীয়াকৈ সজাইছে কিমান যে দূৰ দূৰণিৰ পৰা ভকতসকল আহিব সকলোৱে সেৱা কৰিব জানা
তুমি আজি ৰঙাঘৰলৈ যাবলৈ ওলাইছা। দেউতা মই এতিয়া নিউজতো দেখিছোঁ কেইবাজনী বাৰে বোলে আত্মহত্যা কৰিছে। আৰু তুমি কিন্তু তেনেকুৱা কাম নকৰিবা। এই নিয়মটো বনোৱাৰ পৰা আমি ভালেই পাইছোঁ, কিন্তু জনসাধাৰণক হাৰাশাস্তি কৰি আত্মহত্যা কৰাৰ বাবেহে আমি দুখ পাইছোঁ। যাওঁ বোপা, গৈ যা। সৰু পুত্ৰ বুলি মইতো সৰুৰে পৰা টানকৈ এচাত মৰা নাছিলোঁ। মোৰ হৃদয়ৰ একোণত তোৰ বাবে মই ইমান মৰম যে সাঁচি ৰাখিছিলোঁ। আজি তই সৰুতে বিয়া পতাৰ কাৰণে তোক পুলিচে ধৰি নিবলৈ আহিছে। মই বাৰু আজিৰ পৰা কেনেকৈ থাকিম সৰু বোপা? মই আজিৰ পৰা কেনেকৈ জীয়াই থাকিম সৰু বোপা? তোক যদি পুলিচে টানকৈ মাৰে তই তেতিয়া আমাক সেই কথাটো নকবি বোপা। এই কথাটো তই আমাক নকবি। যদি আমাক কেনেবাকৈ কৰ তেতিয়া মোৰ প্ৰেছাৰ হাই হৈ যাব বোপা। ময়ো হয়তো এই পৃথিৱীত আৰু জীয়াই থাকিব নোৱাৰিম কি জানো। আৰু এটা কথা বোপা, তই তোৰ পুত্ৰৰ বাবে চিন্তা নকৰিবি মই তাক বৰ আলাসত ডাঙৰ কৰিম। তই জেলৰ পৰা ওলাই নহালৈকে তই কেতিয়াও চিন্তা নকৰিবি। আৰু তোৰ পত্নীৰ বাবে তই কেতিয়াও চিন্তা নকৰিবি। মই আছো তোৰ দেউতা এতিয়াও জীয়াই আছে। তোৰ দেউতা এতিয়াও জীয়াই আছে।